ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম অন্ন সেৱা জন সেৱা যে আছে আমাৰ ৰেচন কাৰ্ডত। চৰকাৰে কৈছিলে যে এইবাৰ চেনি, দালি আৰু নিমখ পাব চাউলৰ লগতে ৰেচন কাৰ্ড থাকিলে। এতিয়া আহিছোঁ কিমান কম দামত পাব আৰু কেতিয়ালৈকে এই আনিব যাব লাগিব। যদি এই সময়ত আনিব নাযায় তেতিয়াহ'লে নাপাব নেকি, এইবোৰ আজি আমি ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি চাওঁ। এনে চাব পাৰে অন্ন সেৱা জনসেৱা অসমৰ সকলোৰে বাবে নিশ্চিত ৰেচন উপকৃত হ'ব। প্ৰায় 2.5 কোটি জনতাই লাভ কৰিব বুলি কোৱা হৈছে। ইয়াতে যদি আপোনালোকে চাই কেতিয়াৰ পৰা কেতিয়ালৈ আপোনালোকে চেনি, দালি, নিমখ আনিব যাব লাগিব। বিশেষ অন্ন সেৱা দিনত 10 নৱেম্বৰৰ পৰা 19 নৱেম্বৰৰ ভিতৰত আপোনালোকে চেনি, দালি আৰু নিমখ আনিব যাব লাগিব ৰেচন কাৰ্ডৰ দোকানত। এতিয়া যদি আপোনালোকে চাই কিমান কম মূল্যত লাভ কৰিব পাৰিব চেনি, দালি আৰু নিমখ, ইয়াতে চাব পাৰে শ্বেডিউল অফ দ্য ডিষ্ট্ৰিবিউশ্যন নৱেম্বৰ, এইটোতো আমি জানোৱে। এতিয়া আহিছোঁ আমি চাব পাৰে মচুৰৰ দাল আপোনালোকে লাভ কৰিব পাৰিব 69 পাৰ কেজি। 1 কেজি 69 ৰুপিছত কিনিব লাগিব ৰেচন কাৰ্ডৰ দোকানসমূহত। আৰু চেনি হ'ব আপোনাৰ 38 মানে 38 পাৰ কেজি আপোনালোকে কিনিব লাগিব। আৰু ইয়াতে চাব পাৰে নিমখ হ'ল আপোনালোকৰ 10 টকা পাৰ কেজিত। এইখিনি লাভ কৰিব পাৰিব, এইখিনি দামত আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কিমান হ'ব টোটেল আপোনালোকৰ 117 ৰুপিজ 117 টকা ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে দিব লাগিব। আৰু ইয়াতে কোৱা হৈছে যে জানুৱাৰী 2026 সমূহত ইয়াতে 60 টকাকৈ হ'ব পাৰ কেজি আৰু 30 টকাকৈ হ'ব চেনি আৰু 10 টকা হ'ব আপোনালোকৰ ইয়াতে নিমখ। গোটেই টোটেল আপোনালোকে অকল 100 ৰুপিজ 100 টকা অকল দিব লাগিব বুলি কোৱা হৈছে যদি আপোনালোকে জানুৱাৰী মাহত লাভ কৰিলে। এইখিনি দিয়া হৈছে বৰ্তমান, আৰু যদি কিবা ইনফৰমেশ্যন আহে তেতিয়াহ'লে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ জনাইছোঁ।